Hello everyone, good evening. Ruma Dutta Bora YouTube channel loi moi punorbar apnalok hokoluke swagatom janaisu. Asha koru apnalok nischoi hokolu bhale ase, moyo apnalok bhale thokatue kamona korisu. Aji moi ratir hastut ki banao, ki khao, ahoksun ami video tu arambho koru. Nischoi video tu sai bhal pabo. এয়া মই এটা কুকাৰত কাবেলি বুটখিনি এড কৰিছো মই কাবেলি বুটখিনি 3 ঘণ্টা মান তিয়াই থৈছিলো সুন্দৰকৈ ধুই লৈছো কাবেলি বুটৰ মাজতে দুই এটা ৰঙা বুটু আছে এইখিনি মই প্ৰেছাৰ কৰি লম মই এতিয়া প্ৰয়োজন অনুসৰি এয়া ফিল্টাৰ পানী মই এড কৰিছো আৰু এয়া মই নিমখ এড কৰিছো প্ৰয়োজন অনুসৰি এতিয়া মই কুকাৰটো এয়া গেছ জ্বলাই কুকাৰটো তুলি দিছো মই 4-5 মই তেলত এড কৰিব কাৰণে মই লৈছো এয়া দুটা পিয়াজ মিহিমিহিকৈ কাটি নহৰু লৈছো পটাত থেতেলিয়াই এয়া মছলা লৈছো মই আচাৰ বনাবৰ কাৰণে মছলা মিক্সাৰত বনাই থৈছিলো আৰু এটা লৈছো পকা জলকীয়া এয়া মোৰ সুন্দৰকৈ কাবেলি বুটখিনি বইল হৈ গ'ল এটা চৰিয়াত মই বুটখিনি বাকি লৈছো মই কুকাৰটোত বইল কৰোতে হালধি এড কৰা নাছিলো এতিয়া মই হালধি এড কৰি দিছো এয়া মই এখন কেৰাহী পাতি লৈছো কেৰাহীখনত মই প্ৰয়োজন অনুসৰি তেল এড কৰিলো আৰু পিয়াজখিনি মই প্ৰথমে এড কৰি দিছো পিয়াজখিনি মই গলি যোৱালৈকে মিহিমিহিকৈ লৰাই থাকিম কিছু সময় মই লৰাই ল'ব লাগিব যাতে পিয়াজখিনি ৰঙচুৱা হৈ যায় পিয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত মই এয়া থেতালি লোৱা নহৰু আৰু কেঁচা জলকীয়া এড কৰি দিছো এইখিনিও মই সুন্দৰকৈ মিক্স কৰি লম লাহে লাহে মই পুনৰ লৰাই মিক্স কৰি লৈছো ৰঙচুৱা হালকে মিক্স কৰিব লাগিব এয়া মোৰ নহৰু আৰু পিয়াজৰ মিক্সাৰখিনি মোৰ ভাজি লোৱা হৈ গৈছে আমি এইদৰে ৰঙচুৱা হালকে ভাজি ল'ব লাগিব আৰু মই এতিয়া কাবেলি বুটখিনি ইয়াত এড কৰি দিম এয়া কাবেলি বুটখিনি মই এড কৰি দিছো পুনৰ মই এখিনি লাহে লাহে লৰাই ল'ব লাগিব সুন্দৰকৈ আমি মিলাই ল'ব লাগিব এইদৰে কাবেলি বুট আৰু আলুৰ ঘুগুনি খাই খুবেই ভাল লাগে এতিয়া মই এয়া মছলাখিনি এড কৰি দিছো মছলাখিনি এড কৰাৰ পিছত পুনৰ মই ঘুগুনিখিনি লাহে লাহে লৰাই ল'ম আমি সুন্দৰকৈ মিহিমিহিকৈ লৰাই ল'ব লাগিব এইফালে পাতিছো মই এটা কুকাৰত ভাত আৰু ইয়া ঘুগুনিখিনি মই লাহে লাহে এইদৰে পুনৰ আকৌ লৰাই দিছো উতলিবলৈ ধৰিছে আৰু এতিয়া মই কিছু সময়ৰ কাৰণে ঢাকি দিছো কিছু সময় ঢাকি দিয়াৰ পিছত আমি আমাৰ ঘুগুনি কেনেকুৱা হৈছে চাওচোন আহক এয়া কি সুন্দৰ কালাৰ হৈছে দেখিছেনে কাবেলি বুটৰ ঘুগুনি সদায়ে দাইল খাই আমনিও লাগে কেতিয়াবা এইদৰেও খাবলৈ মন যায় আপোনালোকে বাৰু এইদৰে খায়নে আজি মই দাইল বনোৱা নাই এইদৰে ঘুগুনি লগতে আমি ৰাতি খাজটো খাম বুলি ভাবিলো এয়া মোৰ কাবেলি বুটৰ ঘুগুনি ৰেডি হৈ গৈছে এতিয়া আমি ৰাতি খাজৰ কাৰণে থালিখন সজাই লওঁচোন আহক মোৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেনেহলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব পাহৰিছোৱে এয়া চকচোন বতৰৰ বস্তু কি জানেনে চাওচোন আহক আমি এয়া হৈছে বতৰৰ বস্তু গৰমৰ সিজনত খোৱা এয়া খাৰলি হয় মই নিজেই বনোৱা এয়া খাৰলিও আজি আমি ভাতৰ লগত জুতি লম খুব ভাল লাগে গৰম দিনত খাৰলি খাই এয়া মই নিজে বনোৱা এয়া আমি খাৰলিও লৈছো জুতি লগাই খাম আজি ৰাতিৰ সাজটো এয়া দেখিছেনে সকলোখিনি মই ৰেডি কৰি ললো এয়া এটা লৈছো ভূত জলকীয়া কাবেলি বুটৰ ঘুগুনি আৰু এয়া লৈছো আমৰ আচাৰ মই নিজে বনোৱা এইবাৰ আৰু খাৰলি লৈছো নিজে বনোৱা দুটুকুৰা পিয়াজ লৈছো ভূত জলকীয়া খাব পাৰো নোৱাৰো পিছৰ কথা কিন্তু লৈছো ভূত জলকীয়া অবিহনে থালি খুৱনি নহয় ধন্যবাদ